নমস্কাৰ বন্ধু বান্ধৱীসকল, অসমীয়া বাইবেল খুজলৈ সকলোকে আদৰণি জনাইছোঁ। তো আহক ভিডিঅ'টি লৈ আগবাঢ়ো হওক। 1 নম্বৰ, কোনে জ্ঞানদায়ক আত্মাৰে পৰিপূৰ্ণ আছিল? শুদ্ধ উত্তৰটো হৈছে নুনৰ পুত্ৰ যীশু জ্ঞানদায়ক আত্মাৰে পৰিপূৰ্ণ আছিল। 2 বিৱৰণ 34 অধ্যায় 9 পদ। 2 নম্বৰ প্ৰশ্ন হৈছে মুচিৰ ক'ত মৃত্যু হৈছিল? শুদ্ধ উত্তৰটো হৈছে মোৱাব দেশত মৃত্যু হৈছিল। 2 বিৱৰণ 34 অধ্যায় 5 পদ। 3 নম্বৰ প্ৰশ্ন হৈছে মুচি কিমান বছৰ বয়সত মৃত্যু হৈছিল? শুদ্ধ উত্তৰটো হৈছে 120 বছৰ বয়সত হৈছিল। 2 বিৱৰণ 34 অধ্যায় 7 পদ। 4 নম্বৰ প্ৰশ্নটো হৈছে গেৰচম নামৰ অৰ্থ কি? হৈছে ইয়াত প্ৰবাসী। যাত্ৰা পুস্তক 2 অধ্যায় 22 পদ। শেষৰটি প্ৰশ্ন হৈছে জিহুৱা নিচিৰ অৰ্থ কি? শুদ্ধ উত্তৰটি হৈছে জিহুৱা মোৰ ধৈৰ্য্য। যাত্ৰা পুস্তক 17 অধ্যায় 15 পদ। ধন্যবাদ বন্ধু বান্ধৱীসকল। যদি ভিডিঅ'টি চাই ভাল লাগিছে তেন্তে লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰি জনাব। আৰু এনেদৰে ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। থেংক ইউ। গড ব্লেছ ইউ অল।